এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনিছা। তেখেতে কৈছে যে এইবাৰৰ অৰ্থাৎ 2024 চনৰ এছএছ স্কুটি 30 নৱেম্বৰৰ আগতে বিতৰণ কৰিব। যিহেতু নৱেম্বৰ মাহটো পাৰ হৈ গৈ আছে, তো এতিয়া তোমালোকৰ এইবাৰৰ এছএছ স্কুটি কেতিয়া বিতৰণ কৰিব? বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে এইবাৰৰ এছএছ স্কুটি কেতিয়ানো বিতৰণ কৰিব। যিহেতু তোমালোকৰ ইতিমধ্যে মেৰিট লিষ্ট প্ৰকাশ পাইছে, তো তোমালোকে এছএছ স্কুটি পাবাই, কিন্তু বহুতে বাট চাই আছে যে কেতিয়ানো দিব এছএছ স্কুটি। ইতিমধ্যে যিহেতু তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে, তো তোমালোকক স্কুটিটো দি দিব লাগে। যেহেতু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে 30 নৱেম্বৰৰ ভিতৰতে তোমালোকৰ স্কুটি প্ৰদান কৰি শেষ কৰিব, তো তোমালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম যে 30 নৱেম্বৰৰ কোন তাৰিখে তোমালোকক স্কুটি প্ৰদান কৰিব। বহুতেই বহুত মন্তব্য কৰি আছে যে ইটো তাৰিখত সিটো তাৰিখত এছএছ স্কুটি প্ৰদান কৰিব। এইফালে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঠিককৈ তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই। যেহেতু এছএছ স্কুটি বিতৰণৰ অফিচিয়েল তাৰিখটো অহা নাই, জাষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে নৱেম্বৰ মাহতেই তোমালোকক প্ৰদান কৰা হ'ব এছএছ স্কুটি। তো তোমালোকক এটা আইডিয়া দিব পৰা যাব, যোৱাবাৰ যদি তোমালোকে চোৱা 30 নৱেম্বৰত স্কুটি প্ৰদান কৰা হৈছিল, এইবাৰ কিন্তু তোমালোকক নৱেম্বৰৰ থাৰ্ড উইকত স্কুটি প্ৰদান কৰাৰ বেছি এটা সম্ভাৱনা আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।